Pranju, hi dear. Hi dear. Hello viewers, welcome to our channel Happy Life Korobi. আজি ভিডিওটো যেহেতু আৰম্ভণি কৰিম গতিকে ভাবিছো লোকেল চিকেন আৰু শুকান ৰুটি বনাম। ভিডিওবিলাক চাই থাকিব, কমেন্টটো কৰি থাকিব আৰু সহাৰিও জনাই থাকিব। প্ৰথমে মই চিমনিটো অন কৰি ললো, তাৰ পাছত ইন্ডাকশন প্লেটখনো অন কৰি ললো আৰু আজি মই বনাম এমৱে কুইন কুকৱেৰত। এয়া মই 500 গ্ৰাম লোকেল চিকেন লৈছো, তাতে 3টা ডাঙৰ সাইজৰ পিয়াজ কুটি দিছো, নিমখ হালধি জুখমতে দিছো, জিৰা ধনিয়াও দিছো আৰু অকনমান মিঠাতেল দিছো আৰু গোটেইখিনি 5-6 ঘণ্টাৰ বাবে মই মেৰিনেট কৰি ৰাখিছো। কেৰাহী গৰম হোৱাৰ পাছত ইয়াত মই গোটা জিৰা কেইটামান দিছো, তেজপাত এখিলা এইদৰে পুৰি দিছো আৰু এটা ৰঙা জলকীয়া এইদৰে মই পুৰি দিছো আৰু মই অন্য কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এতিয়া মই দি দিছো এয়া লোকেল চিকেনখিনি আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে দেখিলে মই ইয়াতে কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰিলো আৰু এইখিনি এতিয়া মই কাৰীত দি দিছো, যিহেতু মই লোকেল চিকেনৰ আজি কাৰী বনাম। আৰু ইন্ডাকশন প্লেটত আৰু এমৱে কুইন কুকৱেৰখন এই দুটা মানে লগ হলে টেষ্টিটো হয় আৰু খুব সোনকালে হয়। আপোনালোকে চাই থাককচোন। এইটো কি বিলাহী আৰু এইটো আলু। মাংসৰ পৰা পানী এৰাত মই আলু আৰু বিলাহীও কাটি দিছো। দেখিছেনে বাৰু, এয়া মছলা চছলা একো লগা নাই তলত, দেখিছেনে? মাংসই নিজা তেল এৰিছে আৰু যিখিনি পানী আছিলে সেইখিনিতে খুব ধুনীয়াকৈ মাংসখিনি সিজি গৈছে। এনে কিন্তু লোকেল চিকেন বনাওঁতে বহুত দেৰি লাগে। আৰু এতিয়া মই আকৌ ইয়াতে কিছু সময়ৰ বাবে ঢাকি ৰাখিলোঁ আৰু অকণমান আলু আৰু অলপ সিজাৰ পিছত মই নিজৰ জোখমতে পানী দি দিছোঁ আৰু যিমানকণ কাৰী লাগিব। আৰু উতল অহাৰ পাছত শেষত মই আদা নহৰু আৰু জলকীয়া এটা খুন্দি পেনে দি দিছোঁ। গোন্ধটো খুবেই ধুনীয়া আহে। ফাইনেলি বাতিত উলিয়াই ল'লোঁ। এয়া মোৰ লোকেল চিকেন ৰেডি। আৰু এইপিনে মই এতিয়া ৰুটিও বনাই লৈছোঁ। এমৱে কুইন কুকৱেৰখনতে বনাইছোঁ। এতিয়া টাইম হৈছে নিজে টেষ্ট কৰি চাওঁ। বিৰাট ভাল হৈছে, বিৰাট ভাল হৈছে। টেষ্টি টেষ্টি। সঁচাকৈ জানেনে, খাই ইমান ভাল লাগিছে। মানে মই তেল নিদিয়াটো যে ইমান বঢ়িয়া টেষ্টি মানেকে খাব পাৰি। বইলটো খাওঁ বাৰু দিয়কচোন, কিন্তু বইলটো খালে সদায়তো খাব নোৱাৰি। কিন্তু এইদৰে তেল নিদিয়াকে কিন্তু আপুনি মানে ডেইলি খাব পাৰিব। আমিতো খাই আছো, পেটো ডাঙৰ আছিলে, পেটটো কমি গৈছে। গতিকে মানে তেল নিদিয়াকেও সঁচাকে বহুতেই টেষ্টি হৈছে। মানে আশা কৰিছো মোৰ ভিডিঅ'টো ভালে পাইছে আপোনালোকে, আৰু ভাল পাইছে যেতিয়া কমেণ্ট এটা কৰিব দেই।